অৰুণাচলৰ ভিতৰত সোমাই গলো এইফালে মানুহ ভৰ্তি হৈ গৈছে চিঞৰটা লাগে তো গাড়ীখনৰ চকাটো কিবা এটা কৰিব পাৰি নেকি আমি চোৱা মেলা কৰি আছো দাদা এজনক মাতি আনিলো কিন্তু এতিয়ালৈকে হোৱা নাই মোৰ ফালৰ পৰা মই বহুত মৰম দিছো আৰু ধন্যবাদ আৰু ইয়াৰ ৰিজৰ্টতে আহিলো বুলি ক'ব পাৰি নহয় জানো মানে অৰুণাচল মানে মনো হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং সকলোকে মই প্ৰকাশ নাথ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ ডে 2 মানে দ্বিতীয়টো ভিডিঅ'লৈ গম পাইছে চাগে আপোনালোকে মই 30 দিন কণ্টিনিউ কৰিম বুলি কৈছোঁ আৰু আজি দ্বিতীয়টো দিন আৰম্ভ হৈ গৈছে আগফালে চাইছোঁ বহুতেই বেছি বৰষুণ খিৰিকী মেলোতে মামাৰ স্কুটি বাইদেউ আমাৰ একদম ৰাতিপুৱাই আলহীজন আহি পাই গৈছে গুড মৰ্ণিং গুড মৰ্ণিং আৰু মই ক'ত আছোঁ আমি আছো কাকপথাৰৰ 1 নং গন্ধগুৰি গাঁৱত আৰু এইফালে ল'ৰা গুড মৰ্ণিং মই ইয়াতে শুই আছিলোঁ ইয়াতে মই এটা বস্তু লিখি থৈছিলোঁ হা যিটো নেকি আপোনালোকে দেখিলে আচৰিত খাই যাব ৰাজা তুমি কেইটা থৈছা মই ছটা মানে ইমানে কামৰ প্ৰেছাৰ সি বেটা মানুহে বেলেগকে ভাবিব মই ৰাতি 6টা নহয় ৰাতিপুৱাৰ 6টাত হৈছে আৰু মই সেইকাৰণে ইয়াতে লিখি থৈছোঁ মিষ্টাৰ ৰাজা এণ্ড প্ৰকাশ নাথৰ বিশেষ আহ্বান আমি 5:30ত শুবলৈ লৈছোঁ দেই মই নাহত দিনৰ 11 বজাৰ আগত কোনো লোকে আমাক যাতে নিদ্ৰা দেৱীৰ কোলাৰ পৰা আঁতৰাবলৈ চেষ্টা নকৰে ধন্যবাদ কচুগুটি প্ৰেংক ষ্টাৰ এতিয়া সময় হৈ গৈছে 10:58 মানে এতিয়াও আমাৰ 2 মিনিট সময় বাকী আছিলে ভিডিঅ' বনাবলগীয়া আছে যাবলগীয়া আছে কালি গাড়ীখনৰ বহুত বেছি প্ৰব্লেম হৈ গ'ল আপোনালোকে দেখিছে ভিডিঅ'টোত সোনকালে উঠিলোঁ কাৰণটো হ'ল যে কি বস্তু চিল কৰিবলগীয়া আছিলে গাড়ীখন কেনেকৈ চাওঁগে মানে ক'বই পৰা নাই আপোনালোকক আৰু দেখুৱাবলৈ মানে মোৰ বহুত বেছি বেয়া লাগি আছে কাৰণ কালি যিটো ঘটনা হৈ গৈছে নহয় এনেকুৱা ঘটনা কাৰোবাৰ লগত নহওক আৰু ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে যিকেইজন ল'ৰা সেই এক্সিডেণ্ট হৈ পৰি গৈছিলে সেই পৰি যোৱা ল'ৰা দুজন যাতে ভালে ভালে থাকে আৰু তাৰ ইয়াতে মই যেতিয়া হেলমেটটো খুলি দিছে তেতিয়া দেখি পাইছোঁ এই বস্তুটো একদম পূৰা ফাটি গৈছে থুতৰিয়াত আৰু পূৰা তেজ গৈছে মানে বেয়া লাগে ভয়ো লাগে সেইবিলাক বস্তু দেখিলে আৰু ভগৱানক সেইটো কাৰণেই কৈছোঁ যে এনেকুৱা মানুহৰ লগত নকৰক আৰু ৰাস্তা চাস্তা বনোৱা মানুহসকলকো অনুৰোধ কৰিছোঁ যাতে এইবিলাক কাম কৰোঁতে সদায় সাৱধানে কৰিব মানে ৰাস্তা এটা বনোৱাটো ডাঙৰ কথা নহয় কিন্তু ৰাস্তাটোত কি কৰিব লাগে ছাইডত হওক মাজত হওক সেই বস্তুখিনি জনাটো আপোনালোকৰ মেইন দায়িত্ব হ'ব লাগে এই ঠিকাদাৰবিলাকক কৈছোঁ আৰু যিসকলে ৰাজনীতিৰ লগত জড়িত হৈ থাকে আৰু ৰাজনীতিৰ পৰা সেই কামবিলাক কৰিবলৈ মানুহক উৎসাহ দিয়ে সেই মানুহসকলক কৈছোঁ যাতে সাৱধানে কৰে কামবিলাক ৰাতিপুৱা এই চাহটো খালোঁ চাহটো খাই মানে যেনে তেনে কাপ তেনেকৈ তলত থৈছিলোঁ ডাইৰেক্ট আকৌ মাত দিছে ভাতটো খাব লাগিব এনেকুৱা দিন মানে আৰু এইটো বনিছে আৰু নেকি চলো এতিয়া খাওঁগে আৰু বোলা এইফালে আমাৰ ভাতৰ কাঁহীত বহুত বস্তু আহি গৈছে এইফালে মাক একদম কি ক'ম আৰু মানে উপায় নাই ৰাতিপুৱাই একদম আমাৰ কাৰণে জল্দি বনাই দিছে কাৰণ আমি যাম এতিয়া নহয় জানো যোৱাকালি এক্সিডেণ্টটোত মোৰ জোতাযোৰ একদম সম্পূৰ্ণ বৰবাদ হৈ গৈছে মানে তিতি গ'ল পুৰা তাতে বোকা পানীও আছিলে মই একদম ড্ৰেছ আপ কৰি ল'লোঁ পুৰা এতিয়া আমি গৈ আছোঁ দোকান এখনলৈ আৰু গাড়ীখনৰ আপোনালোকৰ বস্তুটো দেখাই লওঁ চাওক চকা সেইটো এটা এইটো এটা কিন্তু আগফালৰ চকা যিটো কালি এক্সিডেণ্ট হৈ গৈছিলে সেই চকাটো বদলি কৰাৰ বাবে এনেকুৱা ৰং হৈ থাকিলে চাওক প্ৰথম বনামগে তাৰপিছত মিট আপ তো গৈ থাকোঁ এতিয়া এইফালে ৰাজা গুড মৰ্ণিং একদম ধুনীয়াটো হৈ লৈছে পুৰা চালিয়াকে মোলে চিটটো পুৰা খালী কৰি থৈছে বহু আৰু আজি যাত্ৰাটো যাতে আমাৰ শুভৰ হওক ভগৱানৰ নাম লৈ আৰম্ভ কৰি দিছোঁ তো গাড়ীখনৰ চকাটো কিবা এটা কৰিব পাৰি নেকি আমি চোৱা মেলা কৰি আছোঁ দাদা এজনক মাতি আনিলোঁ কিন্তু এতিয়ালৈকে হোৱা নাই ৰাজা কি হ'ব এতিয়া কথাটো ইয়াতে নহ'ব বুলি ক'লে তিনিচুকীয়ালৈ লৈ যাম যিমান মানে পাৰি বনাবলৈতো চেষ্টাই কৰিম কাৰণ সেইটো চকাৰ মানে বিশ্বাস নাই কাৰণ এইটো কিমান টাইমৰ কাৰণে চলিব দিয়ে কিমান কিলোমিটাৰ টেম্পৰাৰী হয় আৰু তাক মানে তাৰ স্পীড লিমিট হৈছে 80 ওপৰত তাক লৈ চলাব নোৱাৰি গাড়ীখন তো সেইকাৰণে মানে সাৱধানে চলাব লাগিব যাৰ কাৰণে এই চকাটো বনাই লোৱাটো মেইন এইটো চকাতকৈ সেইটো চকা 1 ইঞ্চি সৰু হয় তো চলো আমাক খাবলৈ কিবা কিবি মিঠাই চিঠাই কোকা কোলা এনেকৈ আনি দিলে আৰু এইফালে দাদা আছে এইফালে দেউতা আছে নমস্কাৰ দেই আৰু এইফালে আছে মা অলপ মৰম যাচো বুলি কৈ দিছে তো অসমীয়াৰ মান আমাৰ গামোচাখন তো ধন্যবাদ দেই আপোনাৰ কৃষ্ণ আশীৰ্বাদ কৰিব আগলৈকে যাতে ভালকৈ থাকিব পাৰোঁ ঐ ৰুমালখনো দিব লাগে নে বা বহুত থেংক ইউ দেই ৰাজা একদম মায়ে আশীৰ্বাদ কৰিব দেই তাকে ভাল লাগিল আৰু এইফালে আমাৰ ঘৰৰ মালিকবিলাক আছে ভিডিঅ' চিডিঅ' বনাই আছে সকলোৱে চাব এইফালে আছে মৰম লগা বৌ এজনী নমস্কাৰ ঘৰতে দুখন গামোচা বাহ বহুত ধন্যবাদ আপোনাক ধন্যবাদ দিছোঁ দেই নামটো কিন্তু আপোনাৰ বাৰু ভালে আছে না বঢ়িয়া অৰুণাচলৰ ভিতৰত সোমাই গলো আৰু খন্তেক সময়ৰ পাছতে আমি আমাৰ মঞ্জিল পাই যাম মানে মিট আপ পাই যাম এনেকুৱা মানুহ হৈছে ক্লিপ এটা পঠিয়াইছিলে ভিডিঅ' হোৱাটছআপত তো দেখি মানে মই অলপ আচৰিত হৈ গৈছো কি ক'ম মানে এতিয়া ব'লা আমি তাতে লগ পাই থাকিম ব'লা গৈ আছো থেংক ইউ ভাই পাই গৈছো ফাইনেলি আহি এইফালে মানুহ ভৰ্তি হৈ গৈছে চিঞৰটা লাগে
তো মানুহবিলাক দেখি মানে মোৰ ভয় লাগি গৈছেগে মই আপোনালোকক এবাৰ দেখুৱাম বুলি ভাবিছো তো এইফালে আমাৰ আহি গ'ল চাহ এইফালে আহি গ'ল বিস্কুট এইফালে আহি গ'ল পানী বটল আৰু ফটো চটো মাৰি আছে এনেকে মজা মজাকে এতিয়া গম পাইছো যে আমি চাহটো খাই থাকোতে বৃক্ষৰোপণ কৰিবলৈ মানুহ ৰখি আছে আৰু আমি পটাপট যাওঁ গছ গছনি এইটো ৰোৱাটো মেইন মানে গছ থাকিলেহে মানুহ থাকিব ডুমডুমা বন সংমণ্ডলৰ এগৰাকী বিষয়া আৰু প্ৰকৃতি প্ৰেমী লগতে সমাজৰ কাৰণে কাম কৰা এজন দায়বদ্ধ ব্যক্তি হয় এই অনুষ্ঠানটোৰ কাৰণে 11টাকৈ গছ পুলি যোগান ধৰিলে বঢ়িয়া 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 ইয়াতে মানে বিশেষ কিছুমান ব্যক্তি গামছা দি থকা হৈ আছে গছ থাকিলেহে মানুহ থাকিব এই কথাটো সকলোৱে জানে কিন্তু সকলোৱে এই কামখিনি নকৰে আৰু মই সকলোকে এটাই অনুৰোধ কৰিব বিচাৰিছো পাছফালে বহুত মানুহ ৰখি আছে আমি গছ পুলিটো ৰুই থৈ যাম হয় কিন্তু গছ পুলিটো চোৱা চিতা কৰা দায়িত্ব কিন্তু সকলোৰে এইফালে আহি গ'ল আমাৰ মানৱী বাইদেউ ফাৰ্ষ্ট টাইম লগ পাইছো আৰু এলেনহঁত ক'ত আছে এইটো ঐ ওচৰত মানে ধুনীয়া ছোৱালী দেখিছো ন এইফালে পাহৰি গৈছো আৰু দেই নাই 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 একো নাই আমি এটা গছ পুলিটো ৰুব লাগে গাঁত চাত খান্দি থৈছে ধুনীয়াকে কিন্তু চোৱা চিতা কৰা দায়িত্ব সকলোকে দিলো গতিকে সকলোৱে চাব বুলি আশা কৰিছো এয়া আমাৰ মালিক বঢ়িয়া বঢ়িয়া গছ পুলিটো ভাল হওক আমি আহিলে এইফালে চোৱা চিতা কৰিম চাই মেলি যাম পানী অকমান দি দিয়ক হাতো ধুই লওক একেলগে কচুগুটি প্ৰাইজ ষ্টাৰ খ্যাত প্ৰকাশ নাথ ডাঙৰীয়া লখিমপুৰৰ পৰা আহিছে আৰু এখনি ফুলাম গছৰ সম্বৰ্ধনা জনাবলৈ অংকুৰ চাংমাই অনুৰোধ জনাইছো প্ৰকাশ নাথ দাদা কচুগুটি প্ৰাইজ ষ্টাৰ ভিডিঅ' কৰে আৰু কেক কৰিব পাৰে ঠিকানা নাই আৰু লাভৰ নাই থাকিব মনুৱা এফালে পুৰা কেক চেক কাটিবলৈ ফিটিং হৈ গৈছে এটা ঘৰত হোৱা আছে এটা মৃত্যুকে উলিয়াই লৈ গৈছো নহয় কিন্তু এটা আমি খাব লাগিব ঘৰ নাথাকিলে ইপিনে চলি যাব বস চলি যাব কাটো বুলি কি দিয়া এটা কথা লগোৱা লগি নাই দেই লগোৱা লগি নাই হেপী বাৰ্থডে হেপী বাৰ্থডে জিন্দাবাদ 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 একদম কেক খাব লাগে নমস্কাৰ মই প্ৰকাশ নাথ অকমান মাজলৈ গুচি আহিছো বেয়া পাইছে নেকি হা সকলো মানে একদম কিতাপ বহি আছে মই ভাবিছে কাৰণে অকমান মনোৰঞ্জন লাগে মানুহক গৰমৰ দিনত ঠাণ্ডা পানীটো মেইন গৰমৰ দিনত ঠাণ্ডা পানী তোমাক নেপালে ভণ্টি মোৰ জীৱন বন্ধ বুলি এতিয়া এইখিনিতে ক'ব বিচাৰিছো যিসকল নতুনকে ইউটিউব জগতত আহিছে মই বহুত বেছি পুৰণা নহয় ময়ো নতুনেই হৈ আছো বৰ্তমান 3 বছৰ চলি আছে মোৰ ইউটিউব জগতখনত কাকপথাৰৰ বিষয়ে আগতে বহুত কিবা কিবি শুনিছিলো নিউজ চেনেল হওক বা সামাজিক মাধ্যমত কিন্তু এতিয়া বৰ্তমান সময়ত আহি মই যিটো পৰিস্থিতি মানে পাইছোহি আপোনালোক সঁচাকে বহুতে বেছি বেলেগ হৈ গৈছে আৰু বহুতে বেছি আপগ্ৰেড হৈ গৈছে ইউটিউব বা ফেচবুক এটা এনেকুৱা মাধ্যম যাৰ জৰিয়তে নেকি আপোনাৰ ঘৰখনৰ সমস্যা আপোনাৰ ৰাস্তাৰ ঘাটৰ পৰা আদি কৰি সকলোবিলাক কাম আপোনালোকে সমাধান কৰিব পাৰে নিজৰ স্থানীয় এমএলএ জন বা সক্ৰিয় যিসকল সদস্য আছে তেওঁলোকক আপোনালোকে আপোনালোকৰ সমস্যাসমূহ ক'ব পাৰে সেইটো আমাৰ মানুহৰ অধিকাৰ সকলোৱে জানে নাই জানে এইটো লাগে ন চৰটো এইগুলা থাকো ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ আমি মাইছো এ দাদাক বহুত ভাল লাগিছে দেই আমি ফটো চটো চবে মাৰি আছো এইবিলাক কচুগুটি দা মোৰ প্ৰেংক চেনেল এটা আছে মই প্ৰেংক কৰিলো এইখিনি মই ভবাই নাছিলো মাই গড আপোনাক চাই চাই হলো আপোনালোকৰ মুখৰ পৰা কৈ দিয়কচোন অকমান ছাবস্ক্ৰাইবাৰ বাঢ়ক মানুহজনে নাই ঘপকে কালি কালি কৈছে যে ভাল পাওঁ মোক ফটো মাৰিব নিদিয়ে কিবা কিবি কিন্তু চখ মানে এনেকেও প্ৰেংক কৰিব পাৰে মানুহৰ লগত মাই গড কি ক'বা মনু আচৰিত কিন্তু সঁচা আমাৰ ইয়াত মানে এনেকা টেলেণ্ট মানুহ সোমাই আছে আছে এইটো মোতকে ওপৰত সমান আৰু দেই বাৰু কিবা নাচো নাচো লাগিছে দেই লাগিছে বিহু গান চলিব এতিয়া ইয়াতে আমি বিহু নাচিম গোটেইবিলাক মনু মই ৰাজা চব একদম আৰু মিলি মিলি
কি হেৰা দিছে ঐ শুনক না চাও এই মই গোটেইটো খাওঁ বুলি ভাবিছো দিব নেকি হা অ খালে দিব বোলে কি মম লগা বাইদেউ দেখিলা বা এইফালে বস্তু আহি গ'ল এইফালে মাংস ভাত কি ক'ব বঢ়িয়া ভাগৰুৱা হৈ গৈছা নে ইয়া কোৱা নেক্সট বাৰ আহিলে আপোনাৰ নিজৰ গাড়ী আহিব লাগিব য়েছ ওকে বাই ভাল লাগিল অসমীয়া গেমিং সকলোৱে চাব নিশ্চয় ৰিজৰ্টত প্ৰগ্ৰেম খতম কৰি দিলোঁ আৰু মই মনু আৰু ৰাজা আৰু বহুত কেইজন মানুহ আমি ওলাই গুচি আহিছোঁ তাৰ পৰা বেলেগ এফালে যাম বুলি জীৱনত মানে মানুহৰ বহুত পইচা থাকিব নালাগে বহুত কিবা থাকিব নালাগে মানুহৰ সদায় টেলেণ্ট থাকিব লাগে আৰু তেনেকুৱা এজন মানুহ মই আপোনালোকক এতিয়া একদম শেষৰ সময়ত দেখুৱাবলৈ গৈছোঁ মনু ভাই সেইটো তাত টেলেণ্ট চাওক ঐ কেমেৰা চেমেৰা ভাঙি দিব তো এই আহা অলপ ঠাণ্ডাকে নাই ইমান উৎপাত কৰিলে নহ'ব লাহে সদায় গৰম হ'ব লাগে তো গৰম হ'ব লাগে কিন্তু ইমান ভাগৰ থাকিব যে ল'ৰাটো ভাগৰ লগা নাই মই আচৰিত হৈ গৈছোঁ ইয়াৰ চেনেলটো সকলোৱে মৰম দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ ফালৰ পৰা মই বহুত মৰম দিছোঁ আৰু ধন্যবাদ আৰু ইয়াৰ ৰিজৰ্টতে আহিলোঁ বুলি ক'ব পাৰি নহয় জানো মানে অৰুণাচল মানে মনু গুলি আকৌ কালি একেলগতে ঘূৰিম কালি আৰু নেক্সট ব্লগ একদম আমি ধামাকা কৰিবলৈ গৈছোঁ মানে ডে 3 আহি আছে আৰু আজি ডে 2 আপোনালোক সকলোৱে গম পায় যেতিয়া বহুত ভাল লাগিলে আপোনালোকে আহিলে আমাৰ বহুত থেংক ইউ একদম যাম ফুৰিব যাম কালি বেলেগে দেখিব মজা কৰিম কাইলৈ একদম তো কাইলৈ ধামাকা কৰিবলৈ গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া কৰি নাথাকোঁ আমি ৰাস্তা দি এতিয়া চিধা যাম ঘৰত ৰুমত ৰেষ্ট কৰিম ভিডিঅ' এডিট কৰিম আপোনালোকৰ বাবে আপলোড কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই কৰি ল'ব থেংক ইউ জয় অসম